হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ঘৰৰ সন্মুখেদি হাতী দুজন পাৰ হৈ গৈছে আৰু ওচৰৰ খুৰা এজনৰ ঘৰত ধানো খুৱাইছে। হাতী দুজনে খুব ধুনীয়াকৈ ধান খাইছে। সেইবাবে ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কেনেকুৱা লাগিলে শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। বহুত দিনৰ মূৰত হাতী দেখিলোঁ আৰু এনেকুৱা দৃশ্যবোৰ চাই বহুত ভাল লাগে। বহুত দিনৰ মূৰত দেখিবলৈ পালোঁ আৰু ইমান ধুনীয়াকৈ ধান খাইছে। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।